মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁৰ অনুপস্থিতি মোৰ জীৱনত। মইতো প্ৰতি মুহূৰ্ততে তেওঁ মানে উপস্থিতিটো মই অনুভৱেই কৰি আছোঁ, আৰু এনেকুৱা এজন ব্যক্তিক হেৰাই কেতিয়াও যাব পাৰে বুলি বিশ্বাস নহয়। মই মানে মানিও ল'ব পৰা নাই। কিন্তু কিছুমান সময়ত যেতিয়া দেখা পাওঁ যে সকলোবোৰ তেওঁৰ কাৰণেই হৈ আছে আয়োজন, যেতিয়া মানে নিজে অনুভৱ কৰিবলগীয়া হয় কঠিন সত্যটো, তেতিয়া কিন্তু মানে সহ্য কৰিবলৈ বৰ অসুবিধা হয়। কিন্তু গোটেই অসমৰ ৰাইজে মোক লগ সংগ দিছে, মোক মৰম দিছে, আদৰ দিছে, তেওঁৰ বাবে প্ৰাৰ্থনা জনাইছে। সেয়াই মোৰ কাৰণে বহুত কি ক'ম, মই কৃতজ্ঞ। কাৰণ তেওঁ এজন শিশু আছিলতো, তেওঁ এজন যিমানে বয়সটো আমি নাচাওঁ বা যি নহওক, তেওঁ এজন শিশুৱে আছিল। গতিকে মই পত্নীতকৈ বেছি তেওঁৰ বন্ধুও আছিলোঁ সময়ত, তেওঁৰ মাতৃও আছিলোঁ সময়ত, আৰু মোৰ ওচৰত তেওঁ তেনেকুৱাই আছিল, এজন শিশুৱে আছিল। মোৰ সন্মুখত শুনিছিল, তেওঁক আচলতে কথাবোৰ এইটো কৰা বুলি ক'লে তেওঁ কেতিয়াও নকৰিছিল। তেওঁক মৰমেৰে বুজাব লাগিব, তেওঁক কেনেকৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব, কেনেকৈ আঁতৰাব লাগিব, কোনটো কৰিব লাগিব, এই বস্তুবোৰ তেওঁক আচলতে অকণমান টেকফুলি কৰিব লাগে, যেনেকৈ সৰু ল'ৰা এটাক যেনেকৈ কৰিব লাগে তেনেকুৱা ধৰণেৰে আছিল আচলতে। কিছু ক্ষেত্ৰত মই সেই বস্তুবোৰ বুজি পাইছিলোঁ কাৰণে মই কৰাব পাৰিছিলোঁ চাগে।